কৃষ্ণমিক হত্যা কৰাটো দূৰৰে কথা সলমান খানে আজিলৈকে পঁইতাচোৰা এটাও মাৰি পোৱা নাই ক্ষমা নোখোজে সলমান খানে সলমান খানক লৰেন্স বিষ্ণুই গেঙে প্ৰাণে মৰাৰ ভাবুকি দি থকাৰ সময়তে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সলমান খানৰ পিতৃ সলিম খানে পুত্ৰৰ পক্ষত থিয় দি সলিম খানে কয় যে সলমান খানে কোনো অপৰাধ কৰা নাই সলিম খানে কয় যে আজিলৈকে পঁইতাচোৰা এটাও মাৰি নোপোৱা সলমান খানে কৃষ্ণমিক হত্যা কৰা নাই গতিকে সলমান খানে ক্ষমা খোজাৰ কথাই নাহে ভাবুকি দি কেৱল ধন সংগ্ৰহ কৰিব বিচাৰিছে তেওঁলোকে লগতে সলিম খানে কয় যে তেওঁলোকৰ পৰিয়ালে কোনো ধৰণৰ হিংসাত্মক কাম নকৰে তদুপৰি সলিম খানে প্ৰশ্ন কৰে যে সলমান খানে কৃষ্ণমিক হত্যা কৰাটো কোনোবাই দেখিছে নেকি সলমান খানে জীৱ-জন্তুক বহুত ভাল পায় গতিকে কৃষ্ণমিক হত্যা কৰাৰ কথাই নাহে সলিম খানৰ এই মন্তব্যৰ পিছত পুনৰ জাঙুৰ খাই উঠিছে বিষ্ণুই সমাজ বিষ্ণুই মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি দেৱেন্দ্ৰ বুধিয়াই কয় যে সলমান খানৰ পৰিয়ালে বিষ্ণুই সম্প্ৰদায়ৰ বিৰুদ্ধে আন এটা অপৰাধ সংঘটিত কৰিছে সলমান খানৰ পিতৃৰ অনুসৰি আৰক্ষী বন বিভাগ প্ৰত্যক্ষদৰ্শী সকলো মিছা আৰক্ষীয়ে হৰিণটোৰ অৱশিষ্ট উদ্ধাৰ কৰিছিল সলমান খানৰ বন্দুকটো উদ্ধাৰ কৰা হৈছিল সলমান খানক জেললৈ প্ৰেৰণ কৰা হৈছিল প্ৰমাণৰ ভিত্তিত আদালতে সলমান খানক দোষী সাব্যস্ত কৰিছিল গতিকে সলমান খানৰ গোটেই পৰিয়ালটোৱেই মিছলীয়া উল্লেখ্য যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক হত্যাৰ পাছত সলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে হোৱাইট+ নিৰাপত্তা প্ৰদান কৰা হৈছে অভিনেতাজনক ইয়াৰ পাছতো সলমান খানক লৰেন্স বিষ্ণুৰ সৈতে শত্ৰুতাৰ অৱসান ঘটাবলৈ 5 কোটি টকা দাবী কৰিছে বিষ্ণুই গেঙে দাবী কৰা ধন নিদিলে বাবা ছিদ্দিকীতকৈ ভয়াৱহ পৰিণতি হ'ব বুলি সকীয়াই দিছে বিষ্ণুই গেঙে নিউজ ডেস্ক আমাৰ অসম ডিজিটেল